হেল্ল' মই অসমবাসী ৰাইজ, কি খবৰ ভালনে? এইখিনি কি নিচিনা লাগিছে বাৰু? এয়া চাওকচোন, ইমানেই ধুনীয়া লাগিছে। এইখিনি হয়, এইখিনি বৰা চাউলৰ পিঠা অলপ আছিলে। পিঠা আছিলে মানে বিহুতে খুন্দা পিঠাখিনি ভাল হৈ আছিলে। আৰু আমি সেইদিনাখন গাঁৱৰ ঘৰত মানে মালিকৰ আমাৰ হালোৱাৰ ঘাই ঘৰত যেতিয়া নামঘৰত শৰাই দিবলৈ গৈছিলোঁ, বাইদেৱে ক'লে মিঠাই দিমেই আৰু এই পিঠাখিনি বেয়াই হৈ যাব, সেইকাৰণে গোপিনীক খুৱাই দিয়া যাওক। কথামতেই কাম। এয়া বাইদেৱে বাকীখিনি কাম মানে মঠি মেলি দিলে আৰু মই পোৱাত ব্যস্ত হৈ গ'লোঁ। চাওকচোন, ইমান সুন্দৰকৈ ফুলিছে পিঠাখিনি আৰু খাবলৈও ইমান ধুনীয়া টেষ্টি, মানে ভাল লাগিলে খাই। নিমখ দিয়া নহয় কিন্তু দেই, চেনি দিয়া, আৰু ফুলিছে চাওকচোন কিমান ধুনীয়াকৈ। আৰু ভাবিলোঁ ভাদ মাহত বৰা চাউলৰ পিঠাৰ বনাইছোঁ যেতিয়া আপোনালোকৰ আগতো অকণমানি মিনি ব্লগ এটা বনাই দি দিছোঁ। আপোনালোকে চাই জনাব, আপোনালোকে বৰা চাউলৰ পিঠা খাই ভাল পায় নাই বাৰু? আৰু এইখিনি চাওক, ইমানেই ধুনীয়া লাগিছে। আৰু এক গামলা বনোৱা হৈছে আৰু গোপিনীৰ কাৰণে বনাইছোঁ। আজিলৈ আহিছোঁ, বাই বাই।